নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে গৰু বিহু। গৰু বিহুৰ দিনাখনি দেউতাই আমাৰ কেইবাটাও গৰু আছে দেই, মানে গোটেই গোহালিটো কেইবাটাও গৰু আছে আৰু গোটেই গৰুকেইটাকে মাহ হালধিৰে গা মানে মাহ হালধি ঘঁহি আছে আৰু এইফালে ভতিজাকেইটাইও মানে ওচৰতে একদম মাহ হালধি সিহঁতক ঘঁহি দিছে, ঘঁহি মেলি পূৰা ফূৰ্তি কৰি আছে আৰু আজি মানে গৰু ককাকৰ লগতে সিহঁতেও মানে খুব ফূৰ্তি। এয়া দেখিছেনে, তাই মানে একেবাৰে মাহ হালধি পূৰা ঘঁহিছেগৈ আৰু আমাৰ গৰু পথাৰত ধুৱাবলৈ লৈ যায়। দেউতাৰ লগতে ভতিজাকেইটাইও যাব পথাৰলৈ গৰু ধুৱাবলৈ বুলি। ইফালে দাদাই আমলৈ পাৰি আহি আছে ঘৰলৈ। সিহঁতৰ মানে খুব ফূৰ্তি, ইফালৰ পৰা সিফালে খুব দৌৰি ফুৰিছে আৰু দেউতাই এটা এটাকৈ গোটেইকেইটা গৰুতে মাহ হালধি লগাই আছে আৰু গৰু বিহু দিনাখনি আৰু গৰুৰে মাহ হালধি ধুৱাই যাতে বছৰটোলৈ সিহঁতৰ বেমাৰ আজাৰ নহয় তাৰ প্ৰতি। আৰু ইহঁতে মানে কি কৰিছে, গৰুকেইটাকতো মাহ হালধি লগাইছে ছাগলী পোৱালি দুটা আছে আৰু দুইটাকে একদম মাহ হালধি ঘঁহি অৱস্থা বেয়া কৰি দিছে আৰু এইফালে আৰু এই গৰু পোৱালিটোকো মানে ঘঁহিবৰ কাৰণে একদম দৌৰি ফুৰি দেখিছেনে কি কৰিছে মানে ইহঁতে। এইফালে দেউতাই ওলাই গ'ল পথাৰলৈ বুলি দীঘলতি মাখিলতি লৈ গৰু গা ধুৱাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ভালে থাকিব লাগিবই, কাৰণ আমাৰ বাপতিসাহোন অসমীয়াৰ বিহু, বাপতিসাহোন ৰঙালী বিহুটো যিহেতু আজিৰ পৰা আৰম্ভ হৈছে আৰু মোৰ ফালৰ পৰা, আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক হীৰা-ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিহুৰ প্ৰস্তুতি কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব। আৰু জেতুকা লগালে নাই, এয়া চাওক মই কালি জেতুকা লগালোঁ, খুব ধুনীয়াকৈ জেতুকা লাগিলে। এইখনত এনেকৈ লগালোঁ আৰু ইয়াতো এখন হাতততো খুন্দোতেই লাগিলে জেতুকাটো বোলে বহাগ বিহুত লগাব লাগে এতিয়া, আৰু কিছুমান কাৰণ আছে, কিছুমান কাৰণৰ কাৰণে ভাল জেতুকাটো লগালে। আৰু আমাৰ ৰাতিপুৱাই গৰু ধোৱা, মাহ হালধিৰে গা ধোৱা সকলোখিনি হৈ গ'ল। মই আপোনালোকক বছৰটোৰ আৰম্ভণিৰ পৰা আপোনালোক সকলোৰে জীৱনলৈ আহক সুখ সমৃদ্ধি আনন্দ, আৰু গোটেই বিহু মাহটো যেন আনন্দৰে ফূৰ্তিৰে বিহু নাচি পাৰ কৰে তাৰো কামনা কৰিলোঁ। লগতে তাৰপিছত এতিয়াতো কাম বন কৰি মেলি ভাত পানী খাই আমি আজৰি হ'লোঁ আৰু আমাৰ ভতিজাকেইটা আছে তেওঁলোকক দেখুৱাম। আৰু এয়া মোৰ ভতিজা হয়, ইহঁত দুয়ো। আৰু ইহঁতে মানে মই আগৰ পৰা কাপোৰ আনি থ'লেও গৰু বিহুৰ দিনাখনিয়ে মই প্ৰতি বছৰে ইহঁতক কাপোৰ উলিয়াই দিওঁ আৰু সেইকাৰণে মানে সিহঁতে এতিয়ালৈকে দিয়া নাই কাৰণে মোক সুধি আছে আৰু কাপোৰ বুলি, মানে দিব বুলি ভাবি আছে। আৰু মই সেয়া কাপোৰ পিন্ধাই দিলোঁ ইহঁতক। কেনেকুৱা লাগিছে ভণ্টি? ভাল লাগিছে। ধুনীয়া লাগিছে নে? লাগিছে। এইফালে অংকিত, এইফালে চোৱা, ভালকে কৰা আকৌ। থিয় হৈ দিয়া আকৌ, থিয় হৈ দিয়া। কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু মানে নতুন কাপোৰ পিন্ধা আৰু বিহুত মানে কোনোবাই নতুন কাপোৰ দিয়া সেই আনন্দটো মানে খুব ভাল লগা, সেই আনন্দ ফূৰ্তিটো আমিও পাই আহিছোঁ সৰুতে। বহাগ বিহু বুলি ক'লে আৰু নতুন কাপোৰ নহয়নে? নতুন কাপোৰ দিলোঁ, দিয়াৰ পিছত আমি এতিয়া কণী যুঁজাম, সিহঁতৰ লগতে কণী যুঁজাম। এইফালে কণী কোনে জিকিব এতিয়া? 1 2 3 ৰবা। কোনে জিকিলে? অংকিতে হাৰিলে। জিকি গেল। তুমি হাৰি গ'ল। ভণ্টি দিনা তোমা। এবাৰ 1 2 3। ভণ্টি হাৰিলে। এবাৰ দদৌ লগত। দদৌ অংকিতে খেল। ভালকে ধৰা আকৌ। জিকিলে। আৰু ভণ্টিয়ে খেলা। ভণ্টি হাৰিলে।
আবেলি এতিয়া আমাৰ পদূলিমুখত জাক দিলে। বিহু বুলি সকলোৱে এপাক নচাত ব্যস্ত, সকলোৱে পুৰা নাচি আছে। এইফালে আমাৰ বাইদেউ, এইফালে গোটেইকেইজনী আমাৰ বাইদেউ হয়। এয়া আমাৰ একদম একেবাৰে সবাতোতকৈ ডাঙৰ বাইদেউ এইগৰাকী। আজি এবাৰ কৈ দিয়ক ক'ব। এইফালে আমাৰ পিয়াচী বৰুৱা। আৰু এটা প্লিজ সাঁচিলৈ যাওক সকলোৱে অনুগ্ৰহ কৰি। কি হ'ল? কাৰ্যসূচীটো ইমানতে সামৰণি পৰিছে। বাইদেউহঁতি একদম ভাগৰি গৈছে। এইফালে সামৰি থৈ যাওক, কিবা এটা কৈ থৈ যাওক। আৰু মোৰ চেনেলটো কি কৈ দিব লাগে সেইটো কৈ দিয়ক। আগবঢ়াই নিয়ে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজি নাচি শেষ হৈ গ'ল আৰু বহুত নাচিলোঁ, বহুত একদম মানে ভাগৰি গ'লোঁ আৰু সকলোৱে এতিয়া যাব ওলাইছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিম। যাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।